নমস্কাৰ অসম, মই বিজয়। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, ময়ো ভাল। আজি বহুত দিনৰ পৰা আপোনালোকৰ মাজত মই ভিডিঅ' দিব পৰা নাই। তো মোৰ অলপ অসুবিধা আছিল, অসুবিধাৰ কাৰণে আপোনালোকৰ মাজত ভিডিঅ' দিব পৰা নাই। তো আজি আশা ৰাখিছোঁ আপোনালোকৰ মাজত এটা ভিডিঅ' আপলোড দিয়াৰ কাৰণে। তো আপোনালোকৰ মাজত এইটোৱে মোৰ আশা, আজি মই এটা ভিডিঅ' আপলোড দিম। প্লিজ যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিছে তেওঁলোকক কৈছোঁ, আৰু যিসকলে মোৰ ভিডিঅ' আজি নতুনকৈ চাব তেওঁলোকৰ ওপৰতো মই আশা ৰাখিছোঁ। যিসকলে মই নতুনকৈ ভিডিঅ'বিলাক চাব, প্লিজ ভিডিঅ'বিলাক ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ছাবস্ক্ৰাইব কৰি ৰাখিব। যিসকলে নতুন ছাবস্ক্ৰাইব কৰিব তেওঁলোকে মোৰ বেল আইকনটো দবাই ৰাখিব, আৰু যিসকলে মোৰ ছাবস্ক্ৰাইবাৰ আগৰ পৰাই আছে তেওঁলোককো কৈছোঁ প্লিজ ভিডিঅ'বিলাক মোৰ চাব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব প্লিজ। এইখিনি মোৰ বিনম্ৰ অনুৰোধ আপোনালোকৰ মাজত। তো বলক গাইজ, চাওক কিমান বানপানী হৈছে আমাৰ ইয়াত, আপোনালোক ভালদৰে দেখাই আছে। চাওক গাইজ কিমান বানপানী, চাওক পুৰা পানী পানী। গাইজ চাওক, এইটো আমাৰ কৰ্দৈ গছ, কৰ্দৈ টেঙাৰ গছ। গাইজ চাওক কিমান ধুনীয়াকৈ কৰ্দৈ ফলিছে গছত। এইটো গাইজ চাওক কিমান ধুনীয়া কৰ্দৈ, এইবাৰ নতুনকৈ ফলিছে। মোটামুটি বহুতখিনি খালোঁৱে। কোনোবা যদি খোৱাৰ ইচ্ছুক আছে মোক প্লিজ কমেণ্টত ক'ব, পাৰিলে যিমানখিনি পাওঁ মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম আমাৰ গছৰ কামেঙাবিলাক, কৰ্দৈ টেঙাবিলাক। গাইজ চাওক কিমান বানপানী হৈছে। এইখন আমাৰ দুখীয়া মানুহৰ মন্দিৰ ঘৰ। গাইজ চাওক মন্দিৰখনত কালিলৈ ডুবাই আছিল, আজি অলপ পানীটো শুকাই গৈছে, সেইকাৰণে এইবিলাক মন্দিৰবিলাক ভাসি আছে। এইটো গাইজ চাওক, ইয়াতে আছে শনিদেৱ, তুলসী দেৱতা, ইয়াতে আছে শিৱ, কালী, মা মনসা, পদ্মা, বিশ্বহৰী। গাইজ চাওক কিমান পানী আহিছে, বানৰ পানী। এইটো আমাৰ নেমু টেঙা গাছ হয়, লোকেল নেমু টেঙা। 2-3টামান ফলিছে, 2-3টা নহয়, মোটামুটি 5-10টামান ফলিছে। ময়ে খালোঁ, মোক খাই ভাল লাগে সেইকাৰণে। এইটো মই নিজে লগোৱা নিম গছ। গাইজ চাওক কিমান ডাঙৰ হৈছে গছখন, লোকেল নিম গছ, বহুত মূল্যৱান গছ হয় এইখন। গাইজ চাওক কিমান পানী। এল'ভেৰাৰ গছ হয়, এইটো ড্ৰাগন ফ্ৰুইট। গাইজ চাওক কিমান ডাঙৰ হৈছে গছখন, মায়ে লগোৱা এইটো পাণৰ গছ। আৰু এইবিলাক চাওক গাইজ মানি প্লাণ্টৰ গছ, মই লগোৱা কিমান ডাঙৰ ডাঙৰ পাতবিলাক ঘৰৰ দুয়ো চাইডতে লগোৱা আছে। এই যে গাইজ চাওক, আজি চাওক সূৰ্যখন কিমান দগদগকৈ উঠিছে। গাইজ কেমেৰাত ভালদৰে দেখা নাযায়, এইটো চাওক গাইজ কিমান ধুনীয়া ফুলপাত। আৰু এইখন আমাৰ ঘৰখন। এইখন ঘৰত পানী হোৱাৰ কাৰণে গোটেইখিনি দোকানৰ যিবিলাক খালী বাকচ টাকচ পেকেট টেকেটবিলাক থাকে গোটেইখিনি ইয়াতে টিপ কৰি ৰখা হৈছে, এইবিলাক বিক্ৰীৰ কাৰণে। এইটো মোৰ ৰুম, ইয়াতে দুটা গছ আছে, গছ পুলি দুটা দেখাই দিওঁ। এইটো আছে তোমাৰ অগুৰু গছ বুলি কয়, মই আনিছোঁ লগোৱাৰ কাৰণে। এইটো ঝাউ গছ, গাছটো চাওক গাইজ কিমান ধুনীয়া। পানীৰ তলত পৰি আছিল, উঠাই ৰাখিছোঁ ওপৰত, অসুবিধা হোৱা নাই একো। আৰু এইটো মোৰ ৰুম, ৰন্ধাঘৰত পূৰা পানী হোৱাৰ কাৰণত বৰ্তমান ৰন্ধা-বঢ়া ইয়াতে কৰি আছোঁ। অলপ অসুবিধা হৈছে, অসুবিধা হ'লেও মানে নিজৰ মাজত এডজাষ্ট কৰি আছোঁ। গাইজ আপোনাক ৰন্ধাঘৰখন দেখাই দিওঁ। এই গাইজ আমাৰ ৰন্ধাঘৰখন। আগতো আপোনালোকে ভিডিঅ' চাইছে আমাৰ ৰন্ধাঘৰখন, দুখীয়া মানুহ ৰন্ধাঘৰ কেনেকুৱা, পকা নহয়, এনেই টিনপাত দি বনোৱা। গাইজ চাওক কিমান পানী। আৰু এইবিলাক চাওক ইন্দুৰে কি কৰিছে, পূৰা মাটি উঠাই ওলাই ৰাখিছে। এই যে গাইজ চাওক ৰন্ধাঘৰ। আজিতো পানী অলপ কমেই আছে, এইকেইটা দিন বহুত পানী আছিল। এই যে গাইজ চাওক ইমানলৈকে পানী আছিল, পূৰা পানী। এইবিলাক চাওক পুলি পকাই কি কৰিছে, এইবিলাক শুকোৱাৰ পিছত গোটেইখিনি ঠিক কৰিব লাগিব, এদিন যাবই। এই মায়ে দালি বনাইছে, মুগৰ দালি। তাৰপিছত এতিয়া মই বনাম, আপোনালোকৰ মাজত ৰেচিপি লৈ আহিম, লোকেল ৰেচিপি। কাঠলৰ গুটি, তাৰপিছত
কঁঠালৰ গুটি, তাৰপিছত জালি কোমোৰা পাতেদি খাৰ, আৰু লগত বেঙেনা আছে কেইটামান দিয়া। আৰু চব্জিও ইমান দাম হৈছে না, চব্জিও শেষ হৈছে ঘৰত, মিছা কথা কৈ লাভ নাই। তো আজি মনত কৰিছে আজি খাৰ খাম। তো আজি খাৰ বনাই আপোনালোকক দেখাম খাৰ কেনেকৈ বনাই। গৈছে পানী পানী। এইখন আমাৰ আগফালখন, এইটো আমাৰ বাৰীৰ ঘৰৰ পৰা ওলোৱা ৰাস্তাখন। গাইছ চাওক, এই একদম এই ব্লক পাতৰ এইখন হয় মেইন ৰাস্তা, তাতে পানী উঠা নাই। এইটো আমাৰ ঘৰৰ আগফালৰ গেট। চাওক গাইছ কিমান পানী। বহুত দিনৰ মূৰত আজি মই আশা ৰাখিছোঁ ইউটিউবত ভিডিঅ' আপলোড কৰিবলৈ। এইটো আমাৰ গেটৰ পোষ্টত এইখন মই লগাই ৰাখিছোঁ মানি প্লেণ্টৰ গছ। গাইছ চাওক কিমান ধুনীয়া হৈছে পাতবিলাক। এই চাওক গাইছ কৃষ্ণচূড়া ফুলৰ গছ হয় এইখন। অলপ অলপ ফুল ফুটি আছে, আছিল পূৰা পানীৰ তলত ডুবি আছিল, সেইকাৰণে ফুলবিলাক পাপৰি গৈছে। আৰু এইখন আমাৰ ৰেড সুমিত্ৰাৰ গছ, নাই পানী হোৱাৰ কাৰণে ফলবিলাক পৰি পৰি গ'ল। কেইটামান আছে, মায়ে আজি ছিঙিছে, আপোনালোকক দেখাম কিমান ডাঙৰ। বিৰাট ডাঙৰ ডাঙৰ হয়। মায়ে ভাবিছে পৰি যাব নেকি, পানীৰ তলত পৰিলে খোৱা নাযাব, সেইকাৰণে মায়ে ছিঙি ৰাখিছে। আৰু ইয়াতে আছে মই লগোৱা আঙুৰৰ গছ। বহুত চেষ্টা কৰিলোঁ, মোটামুটি 1-1.5 বছৰমান হ'ল আঙুৰৰ গছজোপা লগোৱা, এতিয়ালৈকে ফল দিয়া নাই। ফলো অহা নাই, ফুলো অহা নাই। এইটো আমাৰ দমকলৰ পাৰ, মটৰটো খুলি ৰাখিছোঁ। আজি অলপ পানী কমিছে। গাইছ চাওক এইকেইদিন পিৰাটো ডুবি আছিল। আৰু এইটোৱে যে মায়ে অংগনা কি কয় এইটো চেল্ফ হেল্প গ্ৰুপৰ পৰা যে গাছ দিয়ে যে গছজোপা লগাইছে যে কিবা পইচা না কিবা পাব, সেইটো মায়ে লগোৱা। গাইছ চাওক গাছটো কিমান হেল্থটো চাওক ক'বাত কিমান ধুনীয়া হৈছে গ্ৰ'টো। এইটো হয়। আৰু ইয়াতে আছে আমাৰ মায়ে লগোৱা এই যে ফেশ্বন ফ্ৰুইটৰ গছ। এই যে এটা ফল লাগিছে, বাকীবিলাক গোটেই পৰি গৈছে বানপানী হোৱাৰ কাৰণে। এই যে ফেশ্বন ফ্ৰুইট মায়ে লগাইছে। পানী তো বলক গাইছ আজি খাৰ বনোৱা ৰেচিপিটো আপোনালোকক দেখাই দিওঁ কেনেকৈ বনাম, তাতে কি কি পদ্ধতিত বনাম আপোনালোকে চাব। যাওঁ, কেৰাহীটো বহাই দিলোঁ। আজি বহুত দিনৰ মূৰত আপোনালোকক এটা ৰেচিপি বনাই খুৱাম। লোকেল ৰেচিপি, খাৰ, লোকেল খাৰ। ইয়াতে দি দিলোঁ অলপমান মিঠাতেল, তেল দিয়া হ'ল। তাৰপিছত দি দিলোঁ অলপমান নহৰু, লগতে দিলোঁ জলকীয়া 3-4টামান। তাৰপিছত দি দিলোঁ এই কঁঠালৰ গুটিবিলাক। এইটো বানপানীৰ খানা। কোনোবাই আছে ডেইলি খাই ঘৰত, আমি বহুত দিনৰ পৰা আজি খাই আছোঁ। সেইটো বেছি খাব নালাগে, শৰীৰৰ কিবা অসুবিধা থাকিলে। এইটো ভালদৰে ভাজি ল'ব লাগিব। অলপ গেছৰ ফ্লেমটো অলপ কমাই দিওঁ, ইমানখিনি থাক। তাৰপিছত ইয়াতে দিলোঁ সোৱাদ অনুযায়ী নিমখ, অলপ দিব লাগিব। আপোনাৰ যিমানখিনি সোৱাদ অনুযায়ী দিব, অলপ কাটি দিলোঁ। কঁঠালৰ গুটিবিলাক অলপ ভজাৰ কাৰণে অলপমান টাইম কাৰণে ৰাখি দিব লাগিব। তাৰপিছত ইয়াত অলপমান দি দিলোঁ, ইয়াত অলপ দি দিলোঁ হালধি গুড়া দি দিলোঁ।
হালধি গুড়া দিয়াৰ পিছত পুৰা মিক্স কৰি ল'লোঁ ইয়াত আমি নাজানো কোনে পানী দি দিলোঁ পানী দিয়াৰ পিছত খোৱা চটা কিনা ঘৰত বনোৱা চটা নহয় এইটো কিনা চটা হয় ইয়াক কিন্তু সোৱাদ অনুযায়ী দিব লাগিব বেছি দিলে খাব নোৱাৰিব তিতা হৈ যাব এইখিনি মান চটা দি দিলোঁ চটা দিয়াৰ পিছত অলপমান ঘাটি দিলোঁ গাইজ চাওক কালাৰটো চাওক পুৰা ৰেড কালাৰ হৈ গ'ল এইটো গেছৰ ফ্লেমটো এইটো বঢ়াই দিম অলপ গেছৰ ফ্লেমটো বঢ়াই দিব লাগিব গেছৰ ফ্লেমটো বঢ়াই দিলোঁ তাৰপিছত এই যে এইটো চাওক বানপানীৰ কোমৰাৰ পাত আমাৰ নিজৰ মায়ে লগোৱা বেছি না আছিল এইখিনি পাইছে আজি এইখিনি দি দিলোঁ ইয়াত লগত এড কৰি তাৰপিছত এই যে এখন ঢাকন এইটো মানে ঘাকি কৰি দিব নালাগে ঢাকনখন দি দিব মোটামুটি 10-15 মিনিটমান ৱেইট কৰি থাকিব মাল সেইদিনা ৰাতি এনেকুৱা ঘটনা হৈছে কি ক'ম আপোনালোকৰ মাজত কি শ্বেয়াৰ কৰিম নকৰোঁ বহুত ভয়ানক ঘটনা হৈছিল বিচনাত শুই থাকোঁতে ৰাতি 2টা-2টা বজাত এইবিলাক দোকানৰ মাল হয় কমপ্লিট এইটো মোৰ বিচনা হয় এইটো মোৰ ৰুম এনেই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ 15 মিনিটমান হৈ গ'ল এতিয়া ঢাকনখন ওলটাই দিওঁ চাওঁ কেনেকুৱা হৈছে গাইজ চাওক কালাৰটো চাওক গাইজ কিমান ধুনীয়া হৈছে আৰু অলপমান খাৰ দিব লাগিব নেকি নালাগে না অলপমান হাতৰ তলালৈ চাওঁ কেনেকুৱা সোৱাদটো আহা তো গাইজ আমাৰ ৰান্ধা হৈয়ে গ'ল অলপ ফ্লেমটো বঢ়াই দিওঁ নমাব লাগিব এতিয়া নিমখ চিমখ সোৱাদ অনুযায়ী হৈছে গাইজ চাওক কালাৰটো চাওক এই যে তো এতিয়া ঠাণ্ডা হৈ গৈছে এতিয়া এইটো ইয়াতে নমাম এতিয়া এইটো আমি নমাম এই যে গাইজ চাওক হৈ গৈছে ৰন্ধা হৈ গৈছে এতিয়া অলপ গাইজ চাওক কালাৰটো চাওক খাৰৰ এইটো আমাৰ লোকেল ৰেচিপি হয় ঘৰত বনাই খোৱাৰ কাৰণে আমি মাজে মাজে এইটো বনাই খাওঁ এইটো শৰীৰৰ কাৰণে ভাল কাৰোবাৰ পেটৰ কিবা প্ৰব্লেম থাকিলে পেটটো চফা হয় এইটো খালে আগৰ পৰা আমি শুনিছোঁ আমাৰ আইতাহঁতৰ মুখৰ পৰা মাহত এবাৰ দুবাৰ খাৰটো খাব লাগে তো খাৰ বনোৱা হৈ গ'ল তো আজি মোৰ পেটৰ তো আজি ইমানখিনিয়ে তো টাটা